তেজটো এইটো ক'ব নাই, লাছৰ ওপৰত পৰি আছিলোঁ মই। মই মৃতদেহৰ ওপৰত পৰি আছিলোঁ। মোবাইল চাই থাকোঁতে বাগৰি গৈছিল ৰেলখন। মোৰ বগা টি চাৰ্ট ৰঙা হৈ গৈছিল। এক ভয়ংকৰ শিহৰণকাৰী বৰ্ণনা। কি হৈছিল সেই বিশেষ ৰেলখনত? কেনেকৈ সংঘটিত হৈছিল উৰিষ্যাৰ সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা? উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত সন্ধানহীন হোৱা কলাইগাঁৱৰ দুই যুৱক ক্ৰমে হাফিজুল ৰহমান আৰু চামু আলী সুশৰীৰে বাসগৃহত উপস্থিত হোৱাৰ পিছত দিলে এক শিহৰণকাৰী বৰ্ণনা। কিমান ভয়ংকৰ আছিল উৰিষ্যাৰ সেই ৰেল দুৰ্ঘটনা? শুনক ভুক্তভোগী দুই যুৱকৰ মুখেৰে দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। তেজটো এইটো ক'ব নাই, লাছৰ ওপৰত পৰি আছিলোঁ মই। সেই লাছ, মোৰ এটা টি চাৰ্ট আছিল বগা, এইটো ৰঙা হৈ গৈছে। সেইখিনি মই মোবাইল টিপি আছিলোঁ। মই ভাবছোঁ কোনোবা শিল মাৰি আছে, এনেকুৱা আৱাজ। পিছত চাওঁ ট্ৰেইন পাল্টি। পিছত আৰু কি ক'ম, চব লাইট চাইট অফ। কি হৈ গ'ল কি নহ'ল একো গম নাপালোঁ। পিছত চাওঁ পৰিখানে চিট মোৰ তলত, মই চিটৰ ওপৰত। চিটৰ তলত মানুহৰ তলত মানুহ। চাওঁ ট্ৰেইনৰ তলতো মানুহ। কিবা এটা শব্দ হ'লে মই ভাবিছোঁ কিবা হৈছে নেকি বাহিৰত। চাওঁ 1 মিনিট পিছতে চাওঁ যে আমাৰ ট্ৰেইনটো পাল্টি হৈ গৈছে। পাল্টি হোৱাৰ পিছত মই বেগৰ তলত আছিলোঁ, বেহুচ হৈ ই মোক ওলাই আনিছে। এনেদৰে শিহৰণকাৰী বৰ্ণনা আগবঢ়ালে ৰেল দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হৈ থকা এই দুই যুৱকে। আপোনালোকে চাই আছিলে টোটেল ষ্টৰীত যদি প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।